চীনৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ কি আছে বিশেষ অস্ত্ৰ? ভাৰত আৰু চীনৰ মাজত এতিয়া তীব্ৰ উত্তেজনা। সীমান্তত হোৱা সংঘাতৰ পৰিণতিত দুই দেশৰ মাজত যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে। গলৱান উপত্যকাত 6 ঘণ্টা ধৰি হোৱা প্ৰচণ্ড সংঘৰ্ষত দুই দেশৰ ভালেকেইজন সেনা বিষয়া জোৱানৰ মৃত্যু হ'ল। তাৰ পিছতে নতুন দিল্লী আৰু বেইজিঙৰ মাজত আৰম্ভ হৈছে বাক্যযুদ্ধ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধলৈ সাজু হোৱাৰ নিৰ্দেশ দিয়াৰ পাছত ভাৰত চীনৰ মাজত পুনৰ এখন যুদ্ধ সংকটে দেখা দিছে। কিন্তু সামাজিক দিশত কোন কিমান শক্তিশালী? ভাৰত আৰু চীন দুয়ো দেশেই বৃহৎ পৰিমাণৰ ধন সামৰিক শিতানত খৰচ কৰে। চুবুৰীয়া এই দুই দেশৰ মাজত দীৰ্ঘদিনে অব্যাহত আছে সীমান্তকেন্দ্ৰিক সংঘাত। গলৱান উপত্যকাত ৰক্তক্ষয়ী সংঘাতৰ পাছত প্ৰশ্ন উঠিছে, হ'ব পাৰে নেকি সীমান্তকেন্দ্ৰিক বিবাদক লৈ যুদ্ধ? যদি ভাৰত চীন যুদ্ধত লিপ্ত হয় তেনেহ'লে সামাজিক শক্তিত কোন আগবাঢ়ি আছে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। আজি আমি এই ভিডিঅ'টিত এই সকলোবোৰ প্ৰশ্নৰেই উত্তৰ লৈ আহিছোঁ। দুয়ো দেশৰ মাজত কোন শক্তিশালীনো? কাৰ কিমান আছে সামৰিক শক্তি? ভাৰতৰ বিপৰীতে চীন। আপুনিও এই বিষয়ে জানিবলৈ উৎসুক হৈছেনে? তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। চ' লেটছ ষ্টাৰ্ট টুডেজ ভিডিঅ' উইদাউট ৱেষ্টিং এনি টাইম। বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰত। ভাৰতৰ মুঠ মাটিকালি 32,87,590 বৰ্গ কিলোমিটাৰ। ভাৰতৰ মুঠ জনসংখ্যা 127,62,67,000 জন। ভাৰতৰ সামৰিক বাজেট $70 বিলিয়ন। মুঠ GDP 2.5% ভাৰতে ব্যয় কৰে সামৰিক শিতানত। ভাৰতৰ সামৰিক বাজেট আছে তৃতীয় স্থানত। এতিয়া চীনৰ বিষয়ে জানো। বিশ্বৰ জনবহুল দেশ চীন। আয়তৰ দিশৰ পৰাও ভাৰততকৈ ডাঙৰ চীন। দেশখনৰ মুঠ মাটিকালি হ'ল 95,96,961 বৰ্গ কিলোমিটাৰ। চীনৰ মুঠ জনসংখ্যা 137,35,41,278 জন। সামৰিক শিতানত চীনে ব্যয় কৰে $177.61 বিলিয়ন মাৰ্কিন ডলাৰ। মুঠ GDPৰ 1.9% চীনে ব্যয় কৰে সামৰিক শিতানত। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কাৰ কিমান সেনা আছে? ভাৰতৰ মুঠ সেনাৰ সংখ্যা 21,40,000 জন। ইয়াৰ বিপৰীতে চীনৰ সেনাৰ সংখ্যা প্ৰায় 23 লাখ জন। ভাৰতৰ সেনাৰ সংখ্যা 21 লাখৰ বিপৰীতে চীনৰ সেই সংখ্যা 23 লাখ। ইয়াৰ ভিতৰত ভাৰতত থকা আন সামৰিক শক্তিসমূহ এনেধৰণৰ: টেংক ভাৰতৰ 4,426, চীনৰ 7,760। আৰ্টিলাৰী ভাৰতৰ 5,760, চীনৰ 9,726। ছেল্ফ প্ৰপেলড আৰ্টিলাৰী ভাৰতৰ 290, চীনৰ 1,710। ৰকেট আৰ্টিলাৰী ভাৰতৰ 292, চীনৰ 1,770। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কাৰ কিমান যুদ্ধ বিমান আছে? ভাৰতৰ মুঠ যুদ্ধ বিমানৰ সংখ্যা 2,663। ইয়াৰ বিপৰীতে চীনৰ যুদ্ধ বিমানৰ সংখ্যা 3,749। ইয়াৰে ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্টৰ সংখ্যা 323, চীনৰ এই সংখ্যা হ'ল 1,150। মাল্টিৰোড এয়াৰক্ৰাফ্টৰ সংখ্যাও চীনৰ ভাৰততকৈ বেছি। ভাৰতৰ 329খন এনে এয়াৰক্ৰাফ্ট আছে, আনহাতে চীনৰ মাল্টিৰোড এয়াৰক্ৰাফ্টৰ সংখ্যা 629খন। এটেক্ট এয়াৰক্ৰাফ্টৰ সংখ্যা ভাৰতৰ 220খন আৰু চীনৰ 270খন। ভাৰতীয় বায়ু সেনাৰ 725খন যুদ্ধত ব্যৱহাৰ কৰিব পৰা হেলিকপ্টাৰ আছে। চীনৰ এনে হেলিকপ্টাৰ 1,170খন। ভাৰততকৈ চীনত আৰ্ম ফাইটিং ভেহিকলৰ সংখ্যাও বেছি। এতিয়া কাৰ কিমান নৌসেনাৰ শক্তি আছে? নৌসেনাৰ ক্ষেত্ৰতো আগবাঢ়ি আছে চীন। ভাৰতৰ মুঠ 285 নৌ সম্পদ থকাৰ বিপৰীতে চীনৰ এই সংখ্যা 780। ভাৰতৰ ছাবমেৰিনৰ সংখ্যা 15খন, কিন্তু চীনৰ ছাবমেৰিনৰ সংখ্যা 74খন। চীনৰ নৌসেনাৰ আছে 35খন ডেষ্ট্ৰয়াৰ আৰু ভাৰতৰ সেই সংখ্যা হৈছে মাত্ৰ 11খন। এতিয়া ইয়াৰ পাছত ভাৰত চীনৰ সামৰিক শক্তিৰ সংক্ষিপ্ত বৰ্ণনা। মুঠ সেনা ভাৰতৰ 61.6 মিলিয়ন, চীনৰ 75 মিলিয়ন। প্ৰতি বছৰে সামৰিক বাহিনীত ভৰ্তিৰ বাবে প্ৰস্তুত হোৱা লোকৰ সংখ্যা ভাৰতত 23 মিলিয়ন, চীনত 19 মিলিয়ন। সক্ৰিয় সেনা ভাৰতত 13.25 লাখ, চীনত 35.35 লাখ।
পাৰমাণৱিক বোমা ভাৰতত 120ৰ পৰা 130টা, চীনত 270ৰ পৰা 300টা। মুঠ সকলো ধৰণৰ এয়াৰক্ৰাফ্ট ভাৰতৰ 2663, চীনৰ 3749। এটেক্ড এয়াৰক্ৰাফ্ট ভাৰতৰ 19খন, চীনৰ 200খন। বিমানবন্দৰ ভাৰতৰ 346খন, চীনৰ 507খন। মাইণ্ড ৱাৰফেয়াৰ ক্ৰাফ্ট ভাৰতৰ 6খন, চীনৰ 4খন। এয়াৰক্ৰাফ্ট কেৰিয়াৰ ভাৰতৰ 2খন, চীনৰ 1খন। বেলিষ্টিক মিছাইল ভাৰতৰ 5000 আৰু চীনৰ 13000। অপাত দৃষ্টিত এয়াই ভাৰত আৰু চীনৰ সামৰিক শক্তি। বিশ্বৰ ভিতৰত 5 শক্তিশালী সেনাবাহিনীৰ ভিতৰত ভাৰতো অন্যতম। 2020 চনৰ তথ্য অনুসৰি ভাৰতীয় সেনাবাহিনীৰ স্থান সামৰিক শিতানত ধন ব্যয় কৰা তালিকাত দ্বিতীয়। ইয়াতকৈ ডাঙৰ কথা হ'ল চীনত উৎপাদিত সামগ্ৰীৰ এখন বৃহৎ বজাৰ আছে ভাৰতত। ভাৰতৰ বিৰুদ্ধে সামৰিক যুদ্ধত অৱতীৰ্ণ হ'লেও ভাৰতৰ হাতত আছে আন এক চীনৰ বিৰুদ্ধে যুঁজিব পৰা অস্ত্ৰ। সেয়া হ'ল চীনত উৎপাদিত সামগ্ৰী ভাৰতে বৰ্জন কৰিলে ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব চীনৰ অৰ্থনীতিত। এনেবোৰ কাৰণতে সামৰিক শক্তিত কিছু পিছ পৰি থাকিলেও কূটনৈতিক আৰু আন দিশত ভাৰত আগবাঢ়ি আছে চীনৰ তুলনাত। ভাৰতৰ সৈতে থকা আমেৰিকাৰ সু-সম্পৰ্ক চীনৰ বাবে আন এক মূৰ কামোৰণি। গতিকে বন্ধুসকল আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। মোক কমেণ্ট কৰিবলৈ নাপাহৰিব তলত যে আপোনাক এই ভিডিঅ'টো কেনে লাগিল, আপোনাক এই ইনফৰমেশ্যন কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আশা কৰিলোঁ আপোনাক এই ইনফৰমেশ্যনটো ভাল লাগিল। যদি ভাল লাগিল ভিডিঅ'টিক লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে না তাত অল চিলেক্ট কৰি দিব যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকে। থেংকছ ফৰ ৱাচিং।